এখেত হৈছে ষ্টিভ জবছ আৰু আমি সকলোৱে এওক জানো যে এখেত হৈছে এজন বিলিয়নাৰ আৰু এপল কোম্পানীৰ মালিক মৃত্যু সজ্জাত ষ্টিভ জবছে দিয়া এটা ভাষণ যে আপোনাৰ জীৱন সলনি কৰিব পাৰে ষ্টিভ জবছ যি এজন বিলিয়নাৰ আছিলে তেখেত কিন্তু মাত্ৰ 56 বছৰ বয়সতে মৃত্যুবৰণ কৰিছিলে তেখেতৰ পেনক্ৰিয়াছ কেঞ্চাৰ হৈছিলে আৰু এই পেনক্ৰিয়াছ কেঞ্চাৰত তেখেতে ভুগি পেলাই মাত্ৰ 56 বছৰ বয়সতে মৃত্যুবৰণ কৰিছিলে তেওঁৰ শেষৰটো ভাষণ আছিল এনেকুৱা তেওঁ কৈছিল যে মই আজি বিশ্বৰ এজন বিখ্যাত ধনী মানুহ এজনৰ ভিতৰত শ্ৰেষ্ঠ ধনী মানুহ মই সফলতাৰ উচ্চ শিখৰ আৰোহণ কৰা এজন ধনাঢ্য ব্যক্তি কিন্তু আজি যেতিয়া মই মৃত্যু সজ্জাত পৰি পেলাই নিজৰ সকলো মান সন্মান বা ধন সম্পত্তিৰ কথা ভাবো তেন্তে মৃত্যুৰ বিছনাখনৰ ওচৰত এই সকলোবোৰ তেনেই অৰ্থহীন আপোনাৰ যদি টকা থাকে তেন্তে আপুনি আপোনাৰ সকলো কাম বেলেগ মানুহৰ হতুৱাই কৰিব পাৰে সঁচা কিন্তু এটা কথা সঁচা যে কাকোৱে আপুনি আপোনাৰ শৰীৰৰ অসুস্থতা দি দিব নোৱাৰে বা ভগাই ল'ব নোৱাৰে যিকোনো অৰ্থৰ বিনিময়ত তেনে হোৱাটো সম্ভৱ নহয় আপুনি যিমানেই ধনাঢ্য প্ৰভাৱশালী নহওক কিয় শৰীৰৰ দুখ যন্ত্ৰণা কিন্তু নিজে ভুগিব লাগিব আৰু চৰম সত্যটো হৈছে যে জীৱন নাটৰ যৱনিকা এদিন পৰিবই সেয়েহে তেওঁ কৈছে যে যদি জীৱনত কিবা ইম্পৰ্টেণ্ট হয় সেয়া হৈছে নিজৰ ফেমিলিটো গিৰিয়েক ঘৈণীয়েক ল'ৰা ছোৱালী বা মাক দেউতাক তেওঁ ক'লে যে বয়স বঢ়াৰ লগে লগে মোৰ জ্ঞান আহিলে আৰু মই বুজি পালোঁ যে এটা $300 ঘড়ী পিন্ধক বা $30 ঘড়ী পিন্ধক সময় কিন্তু দুয়োটাই একেই দিব আমি এখন $1.5 লাখ গাড়ী চলাওঁ বা $30 গাড়ী চলাওঁ ৰাস্তাৰ দূৰত্ব আৰু গন্তব্যস্থান কিন্তু একেই থাকে আমি $300 মদ খাওঁ বা $10 মদ খাওঁ নিচা কিন্তু একেই আমাৰ ঘৰটো $500 বনোৱা হওক বা $50 বলোৱা হওক আমাৰ যদি জীৱনত অকলশৰীয়াত্ব থাকে বা লোনলিনেছ থাকে সেই লোনলিনেছৰ অনুভৱটো কিন্তু একেই লাহে লাহে আপুনি গম পাব যে আচল হ্যাপিনেছ ট্ৰু হ্যাপিনেছ আমাৰ এই মেটেৰিয়েল বস্তুবিলাকৰ পৰা নাহে আপুনি বিজনেছ ক্লাছ টিকেটত কাটি ফ্লাইটত উঠক নাইবা ইকনমি ক্লাছত টিকেট কাটি আপুনি ফ্লাইটত জাৰ্নি কৰক কিন্তু যদি কেতিয়াবা ফ্লাইট ক্ৰাছ হয় তেতিয়াহ'লে গোটেইবোৰ মানুহ একেলগে তলত আহি পৰিব সেই কৈছে যে ট্ৰু হ্যাপিনেছ হৈছে সেইবোৰ সময় যিবোৰ আমি নিজৰ ফেমিলি মেম্বাৰৰ লগত ভাই ভনী বন্ধু বান্ধৱৰ লগত আমি কটাওঁ সেই জীৱনত আমি এনেকৈ প্ৰতিটো মুহূৰ্ত নিজৰ মানুহক প্ৰাধান্য দি আনন্দ মনেৰে জীৱন জীয়াব লাগে দিন ৰাতি একাকাৰ কৰি মেটেৰিয়েল বস্তুৰ পিছত পৰি আমি যেনেকৈ ফেমিলিক টাইম নিদিওঁ নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন নিলেও এয়া হৈছে এটা মাৰাত্মক ভুল বা মূৰ্খামি আমি কোনেও নাজানো আমাৰ হাতত আৰু কিমান সময় আছে কিন্তু ষ্টিভ জবে কয় যে সদায় ৰাতিপুৱা আইনাৰ আগত থিয় হৈ নিজকে সুধিব লাগে যে যদি জীৱনৰ আজি লাষ্ট দিন হয় আজি যদি জীৱনৰ মোৰ শেষৰটো দিন হয় তেন্তে মই কেনেকৈ জীয়াব বিচাৰিম আৰু এই প্ৰশ্নটো যেতিয়া আপুনি আপোনাক সুধিব তেতিয়া আপুনি নিজৰ জীৱনত কি প্ৰায়ৰিটি দিব লাগিব সেইটো বুজি পাব আৰু প্ৰতিটো মুহূৰ্ত আপুনি উপভোগ কৰি যাব পাৰিব গতিকে মই ভাবোঁ যে আমিও আমাৰ জীৱনত আৰু বেছি টকা লাগে আৰু বেছি সাকসেস লাগে আৰু বেছি সম্পত্তি লাগে আকৌ বেছি নাম মান সন্মান লাগে তাৰে পিছত অনৰ্থক সময় নষ্ট নকৰি যিখিনি আমাৰ জীৱনত আছে সেইখিনিকে আমি ভালকৈ উপভোগ কৰি ফেমিলিৰ লগত বন্ধু বান্ধৱৰ লগত আমি হ্যাপিনেছেৰে আনন্দ মনেৰে জীৱন জীয়াই থাকিব লাগে কাৰণ জীৱনটো কাৰ কেতিয়া শেষ হয় আমি কোনো নাজানো আৰু আমি সকলো এটা লিমিটেড টাইম লৈ আহিছো এই লিমিটেড টাইমটো যাতে আমি ভালকৈ উপভোগ কৰিব পাৰোঁ গতিকে বন্ধুসকল ষ্টিভ জবৰ এই কথাখিনিয়ে মোক বহুত অনুপ্ৰাণিত কৰিছে জীৱনত আৰু মোৰ যেতিয়াই জীৱনত মনত কেতিয়াবা বেয়া লাগে মই এইখাৰী কথাকে বাৰে বাৰে নিজকে কওঁ আৰু বাৰে বাৰে নিজকে কওঁ যে সময় তেনেই তাকৰ এই অলপ সময়খিনি যাতে আমি কেতিয়াও নেগেটিভ চিন্তা কৰি মন বেয়া কৰি যাতে নকটাওঁ আমি যিখিনি সময় পাওঁ সেইখিনি যাতে আমি কোৱালিটি টাইম আমাৰ নিজক ফেমিলি মেম্বাৰক নিজৰ জীৱনক নিজৰ স্বাস্থ্যটোক যাতে দিব পাৰোঁ তো ফ্ৰেন্ডস মই ভাবো এই ভিডিওটো চাই আপোনালোকৰ ভাল লাগিছে যদি চেনেলটো সাবস্ক্ৰাইব কৰি দিব কাৰণ এনেকুৱা ধৰণৰ পজিটিভ চিন্তাধাৰাৰ ভিডিও মই আগলৈ আপলোড কৰি থাকিম সো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং মাই ভিডিও